নমস্কাৰ বন্ধুসকল, মই প্ৰাঞ্জল। আজি আমি আলোচনা কৰিম গ্ৰীণ টিৰ বিষয়ে। চাব, বৰ্তমান সময়ত গ্ৰীণ টিটো বহুত বেছি পপুলাৰ হৈ গৈ আছে। এতিয়া এই বস্তুটো সকলো ঠাইতে এভেইলেবল হৈ গৈ আছে আৰু ইয়াৰ লগতে মানুহে লোৱাও ষ্টাৰ্ট কৰি দিছে। বিশেষকৈ শকত মানুহসকলে, যিসকলে ৱেইট লছ কৰিব বিচাৰে, তেওঁলোকে গ্ৰীণ টি বেছিকৈ লোৱা দেখা গৈছে। কাৰণ গ্ৰীণ টি খালে ৱেইট লছ হয় বুলি মানুহৰ মনত এইটো এটা ধাৰণা এতিয়া আহি গৈছে। চ' আজি আমি আলোচনা কৰিম গ্ৰীণ টি খালে আচলতে ৱেইট লছ হয়নে নাই, বা গ্ৰীণ টিৰ কিবা অপকাৰিতা আছে নেকি, এই সকলোখিনি আজি আমি ভালদৰে আলোচনা কৰিম। তো বলক ভিডিঅ'টো এবাৰ ভালদৰে চাই লওঁ। চাওক, গ্ৰীণ টিটো আচলতে চাহ বা কফিৰ তুলনাত বহুত বেছি ছেফ হয়। আচলতে ই পূৰা ছেফে হয়, ইয়াৰ কোনো অপকাৰিতা নাথাকে। গ্ৰীণ টি খালি উপকাৰিতা বহুত আছে, কিন্তু অপকাৰিতা ইয়াৰ একেবাৰে নাই বুলিয়ে ক'ব লাগিব। প্ৰথমতে চাওক, আমি আলোচনা কৰিম গ্ৰীণ টিত আচলতে কি থাকে। গ্ৰীণ টিত মেইনলি এণ্টি অক্সিডেণ্ট আৰু নিউট্ৰিয়েণ্টছেৰে ভৰপূৰ হৈ থাকে। এণ্টি অক্সিডেণ্টটো কি, আমাৰ বেমাৰ প্ৰতিৰোধ কৰা যিটো ক্ষমতা, সেই বস্তুটো গ্ৰীণ টিয়ে বঢ়াই দিয়ে। মানে ধৰক, আমাৰ কিছুমানৰ প্ৰব্লেম থাকে, সৰু সুৰা বেমাৰ লাগিয়ে থাকে, চৰ্দি কাহ তেনেকুৱা যি বেমাৰ নহওক, এই বস্তুটো গ্ৰীণ টি খালে আপোনাৰ বেমাৰ যিটো প্ৰতিৰোধ কৰাৰ ক্ষমতা, এই বস্তুটো ই বঢ়াই দিব। চ' আপোনাৰ ক্ষীণ বা শকত বুলি কথা নাই, ক্ষীণসকলেও গ্ৰীণ টি খাব পাৰে আৰু উপকাৰিতা পাব তেওঁলোকেও, আৰু শকতসকলৰ কাৰণেতো ভালেই। আৰু এতিয়া আলোচনা কৰিম আমি গ্ৰীণ টি খালে আচলতে মানুহ কেনেকৈ ক্ষীণায়। গ্ৰীণ টিয়ে কি কৰে, আমাৰ যিটো বডিৰ মেটাবলিক ৰেট, এই বস্তুটো ই বঢ়াই দিয়ে। মেটাবলিক ৰেটটো কি, ধৰক যিসকল ক্ষীণ মানুহ, তেওঁলোকৰ মেটাবলিক ৰেটটো বেছি থাকে। চ' তেওঁলোকে যিমান খাদ্য খালেও খাদ্যটো তেওঁলোকৰ বাৰ্ণ হৈ যায়, মানে ফেটছটো বডিত ষ্ট'ৰ হ'ব চান্স নাপায়। চ' তেওঁলোক ক্ষীণ হৈ থাকে। আৰু কিছুমান শকত মানুহ চাব, তেওঁলোকে খাদ্য খুব কম খায়, সীমিত পৰিমাণে খাদ্য খায়, তাৰপিছতো তেওঁলোক শকতে হৈ থাকে বা ওজন বাঢ়ি বাঢ়ি গৈয়ে থাকে। কিহৰ কাৰণে হয় এইটো হয় মেটাবলিক ৰেটটো তেওঁলোকৰ কম থাকে ক্ষীণসকলৰ তুলনাত। চ' তেওঁলোকৰ ফেটছটো ষ্ট'ৰ হৈ থাকে। এতিয়া কথা হ'ল, যিসকল শকত মানুহে গ্ৰীণ টি খোৱা ষ্টাৰ্ট কৰি দিছে বা খাই আছে, তেওঁলোকৰ যিটো মেটাবলিক ৰেট, সেইটো ই 4 পৰা 8% বঢ়াই দিব, যাৰ ফলত ই ফেটছ বাৰ্ণ কৰাত হেল্প কৰিব। আৰু এনেকুৱা নহয় যে অকল গ্ৰীণ টি খাই মই ক্ষীণাম, কোনো ধৰণৰ ফিজিকেল এক্টিভিটি বা এক্সাৰচাইজ নকৰোঁ, এনেকুৱা আচলতে ভুল। আপুনি যদি গ্ৰীণ টি লৈ আছে, ভাল কথা। লগতে ঘৰতে হওক বা জিমত যদি যাব মন নাই, জিমত নালাগে যাব, ঘৰতে হওক এটলিষ্ট 5 মিনিট বা 10 মিনিট টাইম ফিজিকেল এক্টিভিটি বা যিকোনো এক্সাৰচাইজ কৰাৰ কাৰণে ট্ৰাই কৰিব। তেতিয়া আপুনি বেছি ভাল ৰিজাল্ট পাব। অকল যে শুই মই অকল গ্ৰীণ টি খাই ক্ষীণাম, তেনেকুৱা আচলতে এইটো ভুল। এক্সাৰচাইজ সকলোৱে কৰিব লাগে। গ্ৰীণ টি খালে আমাৰ যিটো উশাহ নিশাহত কিছুমানৰ প্ৰব্লেম থাকে, যে বেয়া গোন্ধায়। মানুহৰ মুখৰ পৰা যেতিয়া বেয়া গোন্ধ ওলাই থাকিব, কাষৰ পৰা চব মানুহ পলাই নাযাব নেকি? এইটো আচলতে যদিও ভাবা যায়, এইটো একেবাৰে সৰু বেমাৰ। আচলতে এইটো বহুত চিৰিয়াছ বেমাৰ হয়, মানুহ পলাই নোহোৱা হৈ যাব। চ' গ্ৰীণ টি এই বস্তুটোতো হেল্প কৰে। গ্ৰীণ টি খালে আপোনাৰ কিছুমানে যিসকলৰ মুখৰ গোন্ধ ওলোৱা প্ৰব্লেম থাকে, এই বস্তুটো গ্ৰীণ টিয়ে কমোৱাত হেল্প কৰে। আৰু তাৰোপৰি আৰু এটা ইম্পৰ্টেণ্ট কাম থাকে গ্ৰীণ টিৰ, ই আমাৰ ব্ৰেইন যিটো ফাংচন, সেইটো ইম্প্ৰুভ কৰাত বহুত বেছি হেল্প কৰে। ধৰক কিছুমানৰ মেমৰি লছ হোৱা প্ৰব্লেম, সেইবিলাকতো হেল্প কৰে। লগতে আৰু নৰ্মেল যিসকল মানুহ, তেওঁলোককো গ্ৰীণ টিয়ে আমাৰ ব্ৰেইন ফাংচনটো ইম্প্ৰুভ কৰাত বা ব্ৰেইন ফাংচনটো প্ৰপাৰলি কাম কৰাত ই বহুত বেছি হেল্প কৰে। আৰু এইটো বস্তু ই বৃদ্ধ বয়সলৈকেও, যাতে আমাৰ ব্ৰেইনটো, বৃদ্ধ বয়সত কি হয়, মানুহৰ ব্ৰেইন লাহে লাহে ডাল হোৱা ষ্টাৰ্ট হয়, মানুহে কথাবিলাক পাহৰি যোৱা হয়, এনেকুৱা প্ৰব্লেম হয়। এই বস্তুটো গ্ৰীণ টিয়ে কমোৱাত হেল্প কৰে। যদি আপুনি এতিয়াৰ পৰাই গ্ৰীণ টি লৈ আছে, আপুনি 20-30 বছৰ পিছত আপোনাৰ ব্ৰেইনটো গ্ৰীণ টি নোলোৱাসকলৰ তুলনাত বেছি ভালকৈ কাম কৰি থাকিব। আৰু তাৰোপৰি আৰু যিসকল ডায়েবেটিছ পেচেণ্ট, তেওঁলোকৰ ডায়েবেটিছ কণ্ট্ৰল কৰি ৰখাটো গ্ৰীণ টিয়ে হেল্প কৰে। লগতে কলেষ্ট্ৰল লেভেলটো মেইনটেইন কৰি ৰখাটো গ্ৰীণ টিয়ে হেল্প কৰিব। চ' চাব গ'লে গ্ৰীণ টিৰ বেনিফিটছ বহুত আছে। এনেকুৱা নহয় যে অকল ৱেইট লছ কৰিব বিচৰাসকলেহে গ্ৰীণ টি খাব লাগে, তেনেকুৱা নহয়। গ্ৰীণ টি ক্ষীণসকলেও খাব পাৰে, কাৰণ আগতেও কৈছোঁ, ইয়াত এণ্টি অক্সিডেণ্ট থাকে, যিটোৱে আমাৰ বেমাৰ প্ৰতিৰোধ কৰাত হেল্প কৰিব। বেমাৰ পৰি ডক্টৰৰ তাত যোৱাতকৈ, লম্বা বিলবিলাক ভৰি মৰাতকৈ আমি গ্ৰীণ টি খোৱাতনো কি লছ, খাব পাৰি। ইমান বেছি দামো নহয় গ্ৰীণ টি। এতিয়া কথা হ'ল, গ্ৰীণ টি আমি খাম কেতিয়া? ৰাতিপুৱা খাম নে গধূলি খাম? বহুতে ভাবে অকল ৰাতিপুৱাই গ্ৰীণ টি খাব লাগে, তেনেকুৱা কোনো কথা নাই। গ্ৰীণ টি যিকোনো টাইমত খাব পাৰি। মৰ্ণিং খাওক, দুপৰীয়া খাওক বা ৰাতি খাওক, আপোনাৰ যেতিয়া মন যায় তেতিয়াই ল'ব পাৰে। 1 টাইমো ল'ব পাৰে, 2 টাইমো ল'ব পাৰে, তেনেকুৱা একো ধৰা বন্ধা নিয়ম নাথাকে গ্ৰীণ টিৰ। যেতিয়া ইচ্ছা তেতিয়া খাব পাৰি, এইটো কোনো মেডিচিন নহয়। আৰু আৰু এটা ইম্পৰ্টেণ্ট কাম গ্ৰীণ টিৰ মই ক'ব পাহৰিছিলোঁ, সেইটো হ'ল যে ই কেঞ্চাৰৰ প্ৰতিৰোধক হিচাপেও কাম কৰে। হয়, চাব, আমাৰ অসমত বৰ্তমান বহুত মানুহ কেঞ্চাৰত আক্ৰান্ত হোৱা দেখা গৈছে।
সো গ্ৰীণ টি খালে আপোনাৰ কেঞ্চাৰ প্ৰতিৰোধ কৰাটো ই হেল্প কৰিব এইটো এটা বহুত ডাঙৰ উপকাৰিতা গ্ৰীণ টিৰ সো চাওক গ্ৰীণ টিৰ উপকাৰিতা বহুত আছে ই সব ফালৰ পৰা হেল্প কৰিব ওয়েট লছ কৰাত হেল্প কৰিব বেমাৰ প্ৰতিৰোধ কৰাত হেল্প কৰিব কেঞ্চাৰ প্ৰতিৰোধ কৰাত হেল্প কৰিব উশাহ নিশাহত যদি গোন্ধ ওলাই আছে এইটোত হেল্প কৰিব সো ইয়াৰ উপকাৰিতা বহুত আছে চিজ এক ফাইডে অনেক বেয়াই দিলে সো ইয়াৰ ফাইদা বহুত আছে সো গাইজ যদি এই ভিডিওটো চাই ভাল লাগিল তেতিয়াহ'লে প্লিজ লাইক কৰিব যদি বেয়া লাগিল ডিসলাইক কৰিব আৰু যদি নতুন প্লিজ সাবস্ক্ৰাইব কৰিব যদি ভাল লাগিল যদি ভাল লগা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰিব নালাগে